হেল্ল' বন্ধুসকল, আমি ৰাতিপুৱা ৮ বাজিৰ পৰা আবেলি ৪ বজালৈকে কি কৰোঁ সেইটোৰে আমাৰ পৰিয়ালটো চলে, আমাৰ ফেমিলিটো চলে। কিন্তু আমি আবেলি ৪ বাজিৰ পৰা ৰাতি ১২ বজালৈকে কি কৰোঁ সেইটোৰে আমাৰ ফিউচাৰ চেঞ্জ হয়। গতিকে নিজৰ ফিউচাৰক যদি চেঞ্জ কৰিব বিচাৰিছা তেন্তে আমি ৪ বাজিৰ পৰা ৰাতি ১২ বজালৈকে ভাল কাম কৰিব লাগিব। আমি এনেই সময় অপচয় কৰিব নালাগিব। আমাৰ ফেমিলিটোক চলাই নিবৰ কাৰণে আমি নিজৰ সপোনৰ কাৰণে যিবোৰ কাম কৰিব লাগে সেইবোৰ কাম কৰিব নোৱাৰোঁ, কিয়নো আমি পৰিয়ালটোক পোহপাল দিব লাগে। সেয়েহে যেতিয়া আমি আজৰি সময় পাওঁ ৪ বাজিৰ পৰা ১২ বজালৈকে, ৰাতিৰ ১২ বজালৈকে, সেইখিনি সময়ত আমি নিজৰ সপোনক পূৰণ কৰিবলৈ সময়টো ব্যৱহাৰ কৰিব লাগিব। গতিকে আহক আমি সকলোৱে শিকোঁ আৰু একেলগে আগবাঢ়োঁ। ধন্যবাদ।